আজি হৈছে জুন মাহৰ 21 তাৰিখ আৰু সৰ্থেবাৰীৰ পৰা যিটো তিহুজা ৰাস্তা আছে, তিহুজা ৰাস্তাটোত আজি মোটামুটি 4-5 দিন এনেকৈ পানী আছিল আৰু আজি যিহেতু নদীত পানী কমি গৈছে, মানে নদীটো এই যিটো সৰ্থেবাৰীৰ পৰা তিহুজা ৰাস্তা আছে, ৰাস্তাটোদি মোটামুটি যাব পৰা হৈছে। বিপদসংকুল হৈ আছে বৰ্তমান, তথাপিও মোটামুটি যাব পৰা হৈছে। আমি দেখাত এখন ট্ৰাক গেল পাৰ হৈ আৰু কেইজনমান মানে বাইকাৰ হৈ আছে, তেখেতসকলে কৈছে যে একদম চাইলেঞ্চাৰ মোটামুটি ডুব যাওঁ অৱস্থা, তথাপিও বাইকবিলাক মোটামুটি যাই আছে। আৰু কালি এনেকৈ যদি পানী কমি থাকে, কালি কিন্তু যাব পৰা হ'ব আৰামছে। এই চাওকচোন, আগত বাইক এখন যাই আছে এনেকৈ ধুনীয়াকৈ বাইকখন যাই আছে। আৰু এইটো হৈছে সৰ্থেবাৰীৰ পৰা তিহুজা ৰাস্তা, আৰু এই ঠাইখিনি হৈছে সৰ্থেবাৰীৰ পৰা যিটো তিহুজা ৰাস্তা আছে, সৰ্থেবাৰীৰ পৰা প্ৰথমতে খাৰুঠা চক পাব, খাৰুঠা চক পাৰ হৈ ইটা ভেটা আছে, তাৰে ওচৰত মানে দলংখন পাৰ হৈ কিনে এইটো ৰাস্তাটো। আৰু এটা কথা, সৰ্থেবাৰীৰ পৰা যিটো অলপ আউগে আহিলি আপোনাৰ গোপাল বজাৰ বুলি জেগা এটা পায়, মানে সৰ্থেবাৰীৰ পৰা মোটামুটি 3 কিলোমিটাৰমান অহাৰ পিছত গোপাল বজাৰত কিন্তু বহুত পানী আছে। যোৱাকালি বহুত আছিল, আজি বাইক কিছুমান যোৱাকালিয়ে গৈছে, যিহেতু আজি পানী কমি গৈছে কিন্তু যাব পাৰিব। আৰু এই পানীখিনি নদীৰ পানী কমাৰ কাৰণে ইয়াত পানী কমিছে, কিন্তু সৰ্থেবাৰী অঞ্চলত কিন্তু পানী আজি হৈ একে হৈ আছে। কালি যি পানী আজি হৈ পানী হৈ আছে, পানী কমা নাই, কাৰণ নদীৰ পানী কমাৰ কিছু পিছতে মানে ইয়াতে মানে পাৰ্শ্বৱৰ্তী অঞ্চলবিলাকৰ পানীবিলাক কমে, সেনেকৈ গম পাওঁ আমি। আৰু একজন মানুহে বাইক ঠেলি আনি আছে, আৰু আমি বৰ্তমান খোজকাঢ়ি আছোঁ এই সৰ্থেবাৰীৰ পৰা তিহুজা ৰাস্তাটোত। এতিয়া বৰ্তমান আমাৰ পানী আছে একাঠো কাৰণ যি আছে, বাইকবিলাক আহি আছে বহুত ৰিক্স। বাইকৰ মোটামুটি আগৰ চাকা আৰু পাছৰ চাকা দুটা চাকাই তল যে আছে, দেখা পাইছে না কিমান ৰিক্সত আহি আছে বৰ্তমান। এই চাওকচোন, ইমান ৰিক্সত আপুনি যদি বৰ দৰকাৰ নাই, এই অৱস্থা কিমান ৰিক্সত আহিছে। এই পানীত ঢৌ দেখা পাইছেনে, পেন ভিজাই দিলে আমাৰ, ইমান সিহঁত আহি আছে। আৰু একজন মানুহে বাইক ঠেলি আহি আছে, কিন্তু বহুত ৰিক্স কিন্তু। আজি পৰাপক্ষত আজি আহিব নালাগে। আজি বৰ্তমান 21 তাৰিখ আৰু সন্ধিয়া এতিয়া 6:30 বাজিছে, আৰু বৰ্তমান নদীত পানী যিহেতু কমি গৈছে, মোটামুটি গাড়ীবিলাক দেখা পাইছে না কেনেকৈ যাই আছে গাড়ীবিলাক। আৰু এৰে লোকেল মানুহ সোধোতে ক'লাক যে যিটো বুঢ়াৰীয়া নদী আছে, বুঢ়াৰীয়া নদীৰ পানী বৰ্তমান বহুতখিনি কমি গৈছে, কাৰণে অহাকালি এইটো ৰাস্তা দি পানী থাকিবই বহুতখিনি, তথাপিও যাব পৰা হৈ থাকিব কিন্তু। আৰু এইটো সন্মুখত আছে ভেটাটো, পানী কমি আছে হয় না? মোটামুটি ইয়াতে কিমান পানী কমিছে? 1 হাতমান কমিল নেকি পানী এতিয়া পানী? আৰু অহাকালি কিজানি বাইক লৈ যাব না হ'ব। আৰু আপুনি ক'ৰ পৰা আহিল? কপাৰ পৰা, মানে বাইক চাইক আহিব আৰু অহাকালি, কিন্তু 4 চকীয়া কিজানি আহিব ন? বাইক আহিব পাৰিব। আৰু আমি খোজকাঢ়ি এনেকৈ চাব আহি আছোঁ, কিন্তু যি ধাৰ আছে আপোনাৰ ভৰি খোজবিলাক মানে জেগাটো বদলাই দিয়ে, আৰু এনেহেন ৰিক্সত আহি আছোঁ বৰ্তমান।